না আপোনালোকে চাওক এটা হ'ল ৰাজনীতি সামাজিক আপোনালোকে দেখিলে যে সামাজিক ক্ষেত্ৰত আমি এই সংগঠনটোৰ লগত গোটেই ভাৰতবৰ্ষত ঘূৰিছোঁ বা বিভিন্ন আমি ৰাজ্যৰ ওচৰলৈ গৈছোঁ এইটো এতিয়া নিশ্চয় আপোনালোকে অলপ গম পালে ৰাজনীতিৰ পৰা বহুতে এইটো গম পোৱা নাছিল কাৰণ আমাৰ বেছিখিনি এক্টিভিটি আমি এজন ছ'চিয়েল ৱৰ্কাৰ হিচাপে আমাৰ এক্টিভিটি বেছি থাকে ৰাজনীতিৰ ক্ষেত্ৰত দেখিছে যে আমি যোৱাবেলি EPPLক ছাপোৰ্ট কৰি কেনে চৰকাৰখন বনাইছিলোঁ কিন্তু প্ৰায় 5 বছৰ হোৱা অৱস্থা আমি যিমানখিনি সফলতা পাব বা যি ধৰণে আমি আশা কৰিছোঁ সেইটো নহ'ল গতিকে এইবাৰ আমি ভাবিছোঁ আকৌ যদি আমি হাগ্ৰাম মহিলা ডাঙৰীয়াক আমি সেই চকীখনত বহাব পাৰোঁ নিশ্চিতভাৱে তেওঁলোকে আগৰ বিগত দিনৰ ভুল গতিবিলাক এনালাইজ কৰি আহি থকা দিনত আকৌ ভালধৰণে আগবাঢ়িব পৰা যাব আমিও গাইড কৰিব পাৰিম সেইধৰণে প্ৰস্তুতি চলি আছে আমি ওদালগুৰিত মই কেইদিনমান আগতে আহি গৈছোঁ যে ওদালগুৰি জিলাৰ যিটো পৰিস্থিতি যদি GSP আৰু BPF লগ লাগে আউট অফ 11 চিট আমি ভাবোঁ ইয়াৰ কমচে কম 9টা 10টা আমি ওলাই ল'ব পাৰিম গতিকে এই ধৰণৰ কোকৰাঝাৰত মোটামুটি GSP আৰু BPF লগ লগাৰ লগে লগে আপুনি 30ৰ পৰা 35টা চিট নিশ্চিতভাৱে আমি জিকিব পাৰিম এই ধৰণৰ এটা চলি আছে আৰু এই ধৰণে আমাৰ প্ৰচেছবিলাক চলি আছে চাওক এতিয়া আমাৰ প্ৰথম দল হ'ল BPF তেওঁলোকৰ বেছিকৈ থাকিব কিন্তু GSPৰ এটা মোটামুটি ভাল পাৰ্ট এটা থাকিব যাতে চৰকাৰত আমি একেলগে লগ লাগি পলিচিবিলাক বনাব পাৰোঁ কাৰণ ইয়াত মানে ভূমিৰ সমস্যাৰ পৰা ভাষাৰ সমস্যা বা এনেকুৱা বহু সমস্যা আছে গতিকে এইখিনি ক্ষেত্ৰত যদি GSP এটা ভাল ৰোল থাকে তেতিয়াহ'লে নিশ্চিতভাৱে মই BPF চৰকাৰে এই BPFৰ মানে লিডাৰখিনিও কাম কৰি ভাল পাব আৰু একেলগে কাম কৰিলে এই সমস্যাখিনি সমাধান কৰিব পৰা যাব সেইকাৰণে আমি আশা কৰোঁ যে GSPৰ কমচে কম 12-15টাৰ ভিতৰত আমি এনেকুৱা ধৰণৰ এটা আলোচনা চলি আছে যেতিয়া আমি ফাইনেল হেৰি হ'ব তেতিয়া এই কথাখিনি ডিচাইডেড হ'ব 2020 চনৰ যি শান্তি চুক্তিৰ কিছুমান দফা কাৰ্যকৰী হোৱা নাই এনে ক্ষেত্ৰত আপোনালোকৰ কৰণীয় কি থাকিব চাওক যে বিশেষকৈ গাঁও গঠন আৰু গাঁও যিটো মানে ইনক্লুড আৰু এক্সক্লুড আছিলে তাত কিছুমান বিতৰ্ক আছে সেইকাৰণে এইটোত মানে এটা ভেজাল আছে কিন্তু বাকী মই ভাবোঁ যিসকল মানে সংস্থাপন কৰাৰ ক্ষেত্ৰত হওক আৰু বিশেষকৈ কেছ কাটলৰ ক্ষেত্ৰত সৰু সুৰা কেছবিলাক আচলতে খতম কৰিব লাগে বিশেষকৈ NDP যিখিনি ল'ৰা বা হেৰি আছিল মই আলফা ক্ষেত্ৰত চবৰ ক্ষেত্ৰতে কৈছোঁ কাৰণ কেছৰ কাৰণে যথেষ্ট হাৰাশাস্তি হয় এইটো ক্ষেত্ৰত মই ইনএক্টিভ অলপ দেখা পাইছোঁ আৰু তাৰ লগত সংস্থাপনৰ ক্ষেত্ৰত কেৱল কেইটামান পইচা দিলেই নহয় কাৰণ আপোনালোকে জানে যে বন্দুক ধৰা মানুহক তেওঁলোকৰ সংস্থাপনৰ ক্ষেত্ৰত পইচা কেইটামান দিলেই নহয় অলপ গাইড কৰাৰ দৰকাৰ আছে আৰু ঠিক তেনেকৈ বাকী যিবিলাক ইছ্যু আছে স্কুল কলেজ চৰকাৰীকৰণ হওক কিবা হওক এইবিলাক নিশ্চিতভাৱে হ'ব লাগে কলেজ আপোনালোকে দেখিছে যে আজি আপচুই হয়তো গৈছে 16খন কলেজ মই তেতিয়াই কৈছিলোঁ 10খন নহয় একেলগে 5 বছৰ 16খন কৰক তেতিয়াহ'লে ভিতৰত কাৰণ 16খন কলেজে আছে আমাৰ গতিকে এতিয়াও মানে কলেজৰ সেইবিলাক ঠিকমতে হোৱা নাই ঠিক তেনেকৈ চৰকাৰীকৰণ যিবিলাক বড়ো মিডিয়াম স্কুলবিলাক তেওঁলোকে ক'লে আমি কিন্তু যিমান BTC স্কুল আছে গোটেই হওক আজি তেওঁলোকে কৈছে গোটেইখিনি হওক কিন্তু এই ধৰণৰ মানে তেওঁলোকে যদি প্ৰথমৰ পৰা পলিচি ল'লেহেঁতেন 5 বছৰৰ পৰা মই ভাবোঁ এইখিনি কৰিব পাৰিলোঁ হয় আৰু নৱসেনা এইটোত সহায় কৰাৰ অসুবিধা নহয় কিন্তু তেওঁলোকে কেৱল বড়ো মিডিয়াম ক'লে বাকী নক'লে মোৰ অসুবিধা হয় কেৱল 10খন কলেজৰ তেওঁলোকৰ নিৰ্বাচিত কলেজখিনি ক'লে আমাৰ কৰা অসুবিধা আৰু আকৌ আপুনি দেখিছে যে আজি BTCৰ ক্ষেত্ৰত বা 6 শিডিউলৰ ক্ষেত্ৰত যথেষ্ট আইনী মেৰপেজ আছে ইয়াত VCDCবিলাক লিগেল কৰিব পৰা নাই ইয়াত বিভিন্ন ধৰণৰ মানে টাউন কমিটিবিলাক ঠিক কৰিব পৰা নাই কাৰণ পাৰ্লিয়ামেণ্টত ইতিমধ্যে বিল পেণ্ডিং হৈ আছে তেওঁলোকৰ যিহেতু চৰকাৰৰ লগত পাৰ্ট আছে NDAৰ পাৰ্ট হয় তেওঁলোকে এইটো কৰিব পাৰিব লাগিছিল গতিকে আহি থকা দিনত 6 শিডিউলটো শক্তিশালী কৰাৰ কাৰণে নিশ্চয় লোকসভা ৰাজ্যসভা আইনটো পাছ কৰাৰ কথা আছে এইবিলাক বিষয়ত মই ভেৰি পজিটিভ মই ভাবোঁ এইবিলাক এজেণ্ডা নিশ্চয় আগবাঢ়ি যাব আৰু দেখিছে যে আমি ভাৰতবৰ্ষৰ য'তেই গৈছোঁ যে আদিবাসীৰ কাৰণে বা জনজাতিৰ কাৰণে আমি মাতিছোঁ বেলেগ নহ'লে আমি বাথৌ ধৰ্ম যে আমাৰ স্বীকৃতি পাব লাগে ঠিক তেনেকৈ বাকী আমাৰ জনজাতীয় ধৰ্মবিলাক স্বীকৃতি পাব লাগে সেইটো নিশ্চিত পাব লাগে এইবিলাক কথা আমি মাতি আছোঁ আৰু ভৱিষ্যতে মাতি যাম এজনকৈ মানে BPFৰ পৰা কৰিবলৈ অগ্ৰগতি লৈছে গতি কৰিছে ৰাজনীতিত আচলতে এইটো মানে নতুন কথা নহয় কাৰণ হিতেশ বসুমতাৰী ইতিমধ্যে আগতেও গৈছিলে আৰু আকৌ ঘূৰি আছে আৰু গৈছে ঠিক তেনেকৈ চন্দ্ৰমোহন ডাঙৰীয়াই কৈছে চন্দ্ৰমোহনৰ অৱস্থা কি হ'ল আপোনালোকে নিজেও জানে আপোনালোকে ইয়াৰ আগত যদি ইতিহাসটো চাই আমাৰ PS সংবাদ এটা জনজাতীয় নেতা আছিল তেওঁ থকা হ'লে হয়তো তেওঁ নিজে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী হ'ব পাৰিলেহেঁতেন তেওঁ বেছি একো কৰিব নোৱাৰিলে গতিকে ৰাজনীতি অহা যোৱা চলি থাকে কিন্তু মূল যিটো থিম বা মূল যিটো আইডিঅলজিটো ঠিকে থাকিলে অৰ্থাৎ গাড়ীৰ কেতিয়াবা পামচাৰ 2-এটা টায়াৰ টিপ হ'ব পাৰে দৌৰা গাড়ী ঠিক থাকিলে একো অসুবিধা নাই এতিয়া সেইকাৰণে ইফালে যদি হাগ্ৰাম মহিলা ঠিক থাকে হীৰাৰণে ঠিক থাকে তেতিয়াহ'লে মই ভাবোঁ আৰু বেছি গণ্ডগোল হোৱাৰ কোনো সম্ভাৱনা নাই BTR ৰেকৰ্ডৰ যি মানে এৰিয়া এক্সটেনশ্যন সেইটো হোৱা বুলি কৈ আছে কিন্তু ডিলিমিটেশ্যন হ'বনে নাই ছাৰ ডিলিমিটেশ্যনটো এইবাৰ হোৱাৰ সম্ভাৱনাটো কম আছে নেক্সটত হয়তো হেৰি কৰা হ'ব সেইটোলৈ অসুবিধা আছে তেওঁলোকৰ কাৰণে এতিয়া পঞ্চায়তো নোহোৱা হৈ যাব পঞ্চায়ত ইলেকশ্যনত তেওঁলোকে আকৌ আমাৰ BTR মানে কি কয় MCLতো আহিব নোৱাৰে
গতিকে তেওঁলোকে অলপ দীপ্ত আহিব পলিটিকেলি গতিকে মই সেইকাৰণে ভাবোঁ এই বিষয়টো এটা ভাল এটা সিদ্ধান্ত লোৱাৰ সময় আছে কাৰণ এনেকুৱা বহু গাঁও আছিলে য'ত আমাৰ ট্ৰাইবেল মানুহ নাই গতিকে সেইবিলাক গাঁও যাব বিচাৰিলে যাব দিব লাগিছিলে মই ভাবোঁ ট্ৰাইবেল থকাবিলাক সোমাই লওক আৰু নোহোৱাবিলাক কিছু যাব দিলে ভাল হয় আৰু নহ'লে হয়তো তেওঁলোকক অধিকাৰখিনি দিলেই হ'ল গতিকে মই ভাবোঁ ইয়াত এটা আমি ভাল ভৱিষ্যতৰ স্বাৰ্থত ভাল এটা বুজাবুজি হোৱাৰ দৰকাৰ আছে না আপোনালোকে নিজেও জানে আপোনাৰ সাংবাদিক বন্ধু এজন বিটি আৰু সচেতন কৰ্মী য'ত ইয়াত মানে আমাৰ কোকৰাঝাৰ সমষ্টিৰ কথা কৈছোঁ য'ত বিজেপিয়ে অকলে ইলেকশ্যন খেলিব নোৱাৰে পাটনালৈ খেলে গতিকে BTCত তেওঁলোকে খুব বেছি 10টা ছিটলৈকে হয়তো আশা কৰিব তাতকৈ বেছি নোৱাৰে আৰু 21টা ছিট লাগিব সেইকাৰণে গতিকে BTCত এলায়েন্স চৰকাৰে হ'ব ইয়াত আৰু বেলেগ অকলে কোনো বিজেপি বা BPF বা DSP বা IPP অকলে চৰকাৰ কৰিব এইটো মানে কোনো সন্দেহ নাই গতিকে মই ভাবোঁ ইয়াত ৰাজনৈতিকভাৱে যাৰ অলপ জ্ঞান আছে তেওঁৱে বুজি পায় যে BTCত কোনো পাৰ্টীয়ে অকলে চৰকাৰ বনাব নোৱাৰে